গাইজ গুড মৰ্ণিং। মই পল্লৱীয়ে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 8:20। তো আজি ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিলোঁ। সম্পূৰ্ণ দেখাই থাকিম দিনটোত কি কৰোঁ কি নাই। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাব নাপাহৰিব আপোনালোকে কেনেকুৱা লাগিলে। তো আহকচোন আমাৰ নীলে কি কৰিছে দেখাওঁ অলপ। এই বাবা বাবা হাই কৈ দিয়া। হাই কৈ দিয়া। চাই আছে। সেই গাইজ তো নীলৰ লগত অলপ ধেমালি কৰিম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ। সি আমনি কৰিলে শুবৰ কাৰণে, তাক খুৱাই দিলোঁ। এয়া সি শুলে। তো সি শুনতেই মই কামখিনি কৰি লওঁ বুলি ভাবিলোঁ। এই গোটেইখন খেচি থৈ দিছে দেখিছেনে। গোটেই এইবিলাক উঠাই লৈছোঁ মই, তাৰ খেলাৰ বস্তুখিনি। সেইটো নেখেলে, এনেই পেলাই মেলি এইবিলাক চব চেচ কৰি থৈ দিছে। তো এইখিনি উঠাই লৈ সি শুই থাকোঁতেই মই ব্ৰেকফাষ্টটো কৰি ল'ব লাগিব। এয়া মই পাকঘৰলৈ আহিলোঁ, কিবা এটা খাই লওঁ। ৰাতিপুৱা অলপ লাইট কিবা এটা খাম। তো দুপৰীয়া অলপ সোনকালে খাই দিম। ভাবিছোঁ অলপ চাহ আৰু কিবা এনেকৈ খাই লওঁ। মোৰ চাহ বনাই হৈ গ'ল, মই চাহ খাওঁ। চাহ খাই আকৌ পুনৰ লগ পাই আছোঁ আপোনালোকক। চাহ খাই মই আহিলোঁ। তাৰপাছত ভাবিছোঁ অলপ মুখখন মই কিবা কৰোঁ। মুখখন একেবাৰে গোটা গুটি হৈ আছে, হাতেৰে ধৰিব নোৱাৰি, কিবা গুটি লাগে। তো তাৰ বাবে মই মুখখন ভাবিলোঁ অলপ চাফা কৰি লওঁ। চাফা কৰিবৰ কাৰণে মই এটুকুৰা কটন ল'লোঁ। কটনৰ লগত অলপ নাৰিকল তেল দি লৈছোঁ, 3-4 টোপালমান। এনেকৈ মুখখন মিলাই লৈছোঁ মই নাৰিকল তেলখিনি লগাই পেলাই অলপ মোহাৰি থাকিলেই হ'ল মুখত। মুখখন মোহাৰা হৈ গৈছে। অলপ ডিঙিটো অলপ চাফা কৰি দিছোঁ একেখন কটনেৰে। তো একেবাৰে ক'লা হৈ গৈছে, দেখিছেনে কেনেকুৱা হৈ গৈছে বাৰুতে। এসপ্তাহমান হৈ গ'ল মোৰ মুখখন চাফাই কৰিব পৰা নাই। ৰাতি এনেকৈ কৰি পেলাই শুই থাকিলে ৰাতিপুৱা খুব ভাল লাগে মুখখন। চাফা কৰি পেলাই মুখখন মই ফেচ ৱাছ কৰি দিলোঁ। মুখখন ধৰিয়ে খুব আৰাম লাগিছে একেবাৰে। ইমান একদম প্লেইন লাগিছে নহয়, ধৰিয়ে খুব আৰাম লাগিছে মুখখনত। সেই গাইজ তো এতিয়া 1টা বাজিলে, মই ভাত বনাই আছোঁ। আজি একেবাৰে চিম্পুল। আজি আপোনালোকক একো ৰেচিপি নিদিওঁ। দাইল, মাছ ফ্ৰাই আৰু ভেন্দি ফ্ৰাই, সেয়েহে একেবাৰে চিম্পুল। তো অলপ স্পেচিয়েল হ'লে আপোনালোকক দি ভাল লাগে। চিম্পুল আৰু কি দিম। তো এয়া এইফালে দাইল বহাই দিছোঁ, এইফালে মাছ ফ্ৰাই কৰিবলৈ আছোঁ মই। ইফালে মাছ ফ্ৰাই বহাই দিছোঁ। তো আহকচোন আমাৰ নীলে কি কৰি চাওঁ এপাক। কুকু নীলে দিদিৰ লগত খেলি আছে। মই ইফালে ভাত বনাই আছোঁ। ভাত পানী খাই আজৰি হ'লোঁ। আবেলি 4টাই বাজিলে। তো কিবা এটা খাবলৈ মন গ'ল মিঠা। তো মই আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ যে তালৰ জুচ কেনেকৈ উলিয়ালোঁ। তালৰ পিঠাই বনাওঁ বুলি ভাবিলোঁ। তালৰ পিঠাৰ কাৰণে কি লাগিব দেখাই দিছোঁ আপোনালোকক। মই পিঠাগুড়ি লৈছোঁ আৰু বেকিং পাউডাৰ লৈছোঁ, তালৰ জুচ আৰু গুড়খিনি মই অকণমান মিক্সিত মাৰি লৈছোঁ যাতে গোটা গুটি হৈ নাথাকে। তো তাৰ কাৰণে মই পিঠাগুড়িখিনি তালৰ ৰসখিনি দি দিলোঁ। দি পেলাই মই মিলাই লৈছোঁ ভালকৈ। মিলাই হৈ গ'ল। মই বেকিং পাউডাৰটো দিব থাকি গৈছিলে, তাতে এতিয়া দি দিলোঁ। দি পেলাই ভালকৈ মই আকৌ এবাৰ মিলাই ল'ম। এয়া দেখিছে মোৰ মিলোৱা হৈ গ'ল। অলপ পাতলা লাগিছে। এইখিনি আধা ঘণ্টামান ৰাখি দিলে অলপ ডাঠ হৈ যাব, তেতিয়া হৈ যাব বনাবৰ কাৰণে। তো মোৰ আধা ঘণ্টা হৈ গ'ল। মই এতিয়া কেৰাহীখন বহাই দিছোঁ গেছত। কেৰাহীখন গৰম হ'বলৈ দিলোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত মই ৰিফাইন দি দিছোঁ ইয়াত। ৰিফাইনখিনি গৰম হ'বলৈ দিছোঁ অলপ।
ভালকৈ গৰম হওক। এয়া মই চেক কৰিছোঁ গৰম হৈছেনে নাই ৰিফাইনখিনি। এয়া মোৰ ৰিফাইন ধুনীয়াকৈ গৰম হৈছে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিম। আপুনি গেছৰ ফ্লেমটো যদি হাই কৰি ৰাখে তো পিঠাৰ কালাৰটোহে হ'ব, ভিতৰৰ ফালে নিসিজিব পিঠাটো। পিঠা এয়া মই দি দিছোঁ পিঠাৰ কাৰণে। ধুনীয়াকৈ ফুলি আহিছে পিঠাটো, দেখিছেনে? এয়া আমাৰ পিঠা হৈ গৈছে। তালৰ পিঠা এটা হৈ গ'ল। তো সেইটো অলপ চাইড কৰি মই আকৌ এটা কাৰণে দি দিছোঁ। এয়া পিঠাটো অলপ চাইডত ৰাখি আকৌ অলপ মই এনেকৈ দি দিছোঁ। এনেকৈ অলপ চাইড কৰি থৈ দিলেই হ'ল। অলপ সোনকালে হ'ব এনেকৈ দিলে, নহ'লে সময় বহুত লাগে। এইটো পিঠা আমাৰ এটা হৈ গ'ল। এতিয়া ধুনীয়া কালাৰ হোৱালৈকে পিঠাটো মই ভালকৈ ভাজি ল'ম। এয়া মোৰ তালৰ পিঠা হৈ গ'ল। তালৰ পিঠা এটা ফালি পেলাই আপোনালোকক দেখাই দিছোঁ। দেখিছেনে ভিতৰৰ ফালেও ধুনীয়াকৈ সিজিছে। সকলোৱে বনাই খায়ে চাগে। মই কেনেকৈ বনাওঁ তাকে অলপ দেখালোঁ। সকলোৱে বনোৱাৰ পদ্ধতিটো অলপ বেলেগ বেলেগ থাকে। তো এতিয়া 7টাই বাজিলে আৰু আজি ভিডিঅ'টোত আপোনালোকক অলপ দিনটোত কি কৰিলোঁ তাকে অলপ দেখাব চেষ্টা কৰিলোঁ। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। তো মোৰ চেনেলত যদি আৰু নতুন হয় আপুনি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইউটিউবত মই একেবাৰে নতুন হয়, তো আপোনালোকে মোক জনাব। মোৰ কিবা ভুল হ'লে কমেণ্ট কৰি জনাব, তেতিয়া মোৰ ভাল লাগিব। মোৰ ভুলটো শুধৰাব মই চেষ্টা কৰিম। মোৰ অলপ আপোনালোকৰ মৰম পালে মোৰ ভিডিঅ' বনাবও মন যাব, নহয় জানো? আজি আৰু দীঘলীয়া নকৰোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু চেনেলটোত যদি আপুনি মোৰ নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ তেনে, বাই বাই।